শান্তিৰ কথা কৈছে ক'ত শান্তি চাওক এতিয়া NDP সকলে আজি বিজেপিৰ যে শান্তিৰ পদক্ষেপ লৈছে আদিবাসীসকলৰ লগত এনেকা এটা মানে সন্দেহ লাগিছে প্ৰথমে গোটেই অসম দৰ্শকবাসীসকলক মই নমস্কাৰ যাচিছোঁ নমস্কাৰ সঁচাকৈ আমি আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ পেলাই যি আদিবাসী অসমৰ আদিবাসীসকলৰ লগত যে ভাৰত চৰকাৰে বা আসাম চৰকাৰে এটা পদক্ষেপ লৈছে শান্তিৰ পদক্ষেপ এইটো খুব উল্লেখযোগ্য যে আমি চৰকাৰক ধন্যবাদ দিব লাগিব আদিবাসীসকলে আমাৰ অকল গোটেই ভাৰতৰ মাজতে অসমতো এটা মানে পিছ পৰি থকা কমিউনিটি এই গতিকে আদিবাসীৰ লগত ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ কাৰণে যি ডেভেলপমেণ্টৰ যি এটা শান্তি শক্তি হৈছে ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত যোৱা কালি আবেলিত এইটো খুব আমি শুনি ভাল লাগিছে আদিবাসীসকলে শান্তি হওক তেখেতৰ লগত যাতে উন্নতি আৰু ডেভেলপমেণ্টটো হয় সকলোৱে মানৱ জাতিয়ে যিমানেই পিছপৰা নহওক যিমানেই গৰীব নহওক সদায় এটা আকাংক্ষা বা উন্নতিৰ এটা আশা থাকে সেই অনুসাৰে আদিবাসীসকলৰ লগত যে এই শান্তি শক্তি স্পেচিয়েলি ইকনমিক ডেভেলপমেণ্টৰ যে শান্তি হৈছে আৰু লগতে উগ্ৰপন্থী হৈ পেলাই থকাটো আমি শুনিও ভাল নালাগে মানুহ মাৰা কিবা এটা ভাৰতৰ সম্পত্তিক নষ্ট কৰা ভাইৰ মাজত কাজিয়া কৰা কমিউনেল ফেকশ্যন এই উগ্ৰপন্থীৰ পৰাই আহে এই গতিকে উগ্ৰপন্থীয়ে আজি চিজ ফায়াৰত আহি যে এই চুক্তিৰ শান্তি শক্তিৰ পদক্ষেপ লোৱাটো খুব ভাল লাগিছে না এটা দুৰ্ভাগ্য কথা বিজেপিৰ শান্তিৰ বাতাবৰণৰ কথাটাই বেলেগ হয় চাওক আজি ৰাহুল গান্ধী ডাঙৰীয়াই কন্যাকুমাৰী টু কাশ্মীৰ যি পদযাত্ৰা যে পদক্ষেপ চলি আছে যি পদযাত্ৰাটো চলি আছে গোটেই মানে একেবাৰে চাউথ ইণ্ডিয়াৰ পৰা যে শান্তিৰ বাতাবৰণ সেইটো সকলোৱে মানে ৱেলকাম কৰিছে আৰু এইটো ইয়াৰ বিৰুদ্ধে বিজেপি কৈ আছে কিহৰ কাৰণে ভাৰত জোৰো ভাৰত অলৰেডি শান্তি আছে নাই বিজেপিৰ শান্তিৰ ফৰ্মুলাটাই খুব মানে দুৰ্ভাগ্য মানে এনেকুৱা যে বিজেপি আজি যোৱাকালি নিউজত মই চাইছে আজি পুৱাৰ নিউজ চাইছে যে শান্তি কিন্তু বিজেপিৰ শান্তি সেইটোৱেই চাওক এতিয়া বড়োসকলে ইমান বছৰ 50-60 বছৰ আন্দোলন কৰিছিল কোনোবাই এফচি হৈ পেলাই BLT হৈ পেলাই বা NDP হৈ পেলাই বড়োৰ থাৰ্ড একৰ্ড BTR যি একৰ্ড আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে কোকৰাঝাৰত আহি এটা ডাঙৰ জনসভাত মানে शांति आज बोडोलैंड में शांति हुआ है इसीलिए शांति हुआ है कि आज का बाद ये बोडो भूमि में कभी और अशांति नहीं होगा शांतिर कथा कैसे कत शांति सब इतना NDP सकले आजिओ तेखतসকলে आंदोलन কৰি আছে যে আমাৰ দাবী দাবাটো পূৰ্ণ হোৱা নাই আমাৰ দাবী দাবাটো ইমপ্লিমেণ্ট হোৱা নাই NDP সকলে এতিয়াও জেলত আছে ৰঞ্জন ডাঙৰীয়া NDP ফাউণ্ডাৰ এতিয়াও জেলত আছে এইটো কিহৰ কাৰণে শান্তি হ'ল এই গতিকে আজি বিজেপিৰ যে শান্তিৰ পদক্ষেপ লৈছে আদিবাসীসকলৰ লগত এনেকা এটা মানে সন্দেহ লাগিছে এইটো যেন কাটা আৰু কলমত হেক নহয় ব্লেক এণ্ড হোৱাইটত যাতে হেক নহয় যেনেকা মানে চুক্তি হৈছে 1000 কোটি টকা পেকেজ এইটো যাতে আখাৰে ৰূপায়ণ হয় মই এইটো আশা কৰিছোঁ আৰু আদিবাসীসকলে এইটো অলপ সাৱধান হোৱাটো ভাল যে NDPৰ লগত যে চুক্তি স্বাক্ষৰ হৈছে আজি পূৰ্ণ হোৱা নাই আজিলৈকে NDP সকলে আন্দোলনে কৰি আছে যে চৰকাৰে আমাক ডিপ্ৰাইভ কৰি আছে যেনেকা কৈছে এইটো কৰা নাই এতিয়ালৈকে NDPৰ কেছবিলাক এতিয়া পেণ্ডিং হৈ আছে এতিয়াও জেলত আছে এতিয়াও পুলিচে হাৰাশাস্তি কৰি আছে এই গোটেইবোৰ যদি চোৱা চিতা কৰি এটা একৰ্ড কৰাটো ভাল বুলি মই আদিবাসীসকলক অনুৰোধ কৰিছোঁ আৰু সজাগ হোৱাটো ভাল বিজেপি মানে মিছলীয়া চৰকাৰ তেখেত কিবা এটা ক'ব কিবা এটা কাম কৰিব এই গতিকে আমি সঁচাকৈ বিজেপিৰ প্ৰতি অলপ সন্দেহ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্দেহ আছে যেনে বড়োসকলে এতিয়াও আমি সকলোৱে ভাবিছিল যে BTR থাৰ্ড একৰ্ডৰ পাছত বড়োলেণ্ডত আৰু কোনো আন্দোলন নহ'ব বুলি কিন্তু সেইটো হোৱা নাই আজি এটা BTR থাৰ্ড একৰ্ড হোৱাৰ পাছতো আজি চাওক এটা নতুন আন্দোলনকাৰী জন্ম হ'ল আৰু এই আন্দোলনকাৰী দিল্লীত গৈ আন্দোলনো কৰিব লগা হ'ল এইটো যদি আমি এইটো যদি আমি ৰেফাৰেঞ্চত আনে আদিবাসীৰ লগত কিমান দূৰ যে শান্তি শক্তিটো লাষ্টিং হ'ব
আৰু কিমান দিন যে আখাৰে আখাৰে ৰূপায়ণ হ'ব এইটো আমি মানে বিজেপি চৰকাৰৰ প্ৰতি খুব সন্দেহ। দুৰ্ভাগ্য কথা এটা এইটো হয় যিটো BTR একৰ্ডত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত দফাত আছে সেইবিলাক ইমপ্লিমেণ্ট হোৱা নাই আৰু যিবিলাক দফাত নাই সেইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কামটো কাৰ্যকৰী কৰি আছে। সেই গতিকে আমি বিজেপিৰ প্ৰতি অসন্তুষ্টটো এইটোৱে যে বড়োসকল ইমান বছৰ আন্দোলন কৰাৰ পাছতো যে আজিৰ যে একৰ্ডত যে দফাবিলাক ইমপ্লিমেণ্ট হ'ব লাগিছিল, আইন মতে এটা আইন হ'ব লাগিছিল, সেইটো হোৱা নাই। সেইটোৱেই কাৰণ চাগে বিজেপি আজি যদি বড়োসকলৰ লগত এটা চুক্তি স্বাক্ষৰ হৈছিল সেইটো আখাৰে আখাৰে ৰূপায়ণ হোৱা নাই। স্যার এটা কথা এইটো কি অহা যে লোকসভা ইলেকশ্যন এতিয়া যে আদিবাসীৰ লগত অসমৰ চুক্তি কৰিলে এইটো মানে অহা লোকসভাৰ ইলেকশ্যনৰ কিবা একটা ক্যালকুলেশন লয় তেখেতে সেই চুক্তিটো কৰিছে বুলি আপুনি ভাবে নেকি? সেইটো একেবাৰে 100% সত্য কথা যে বিজেপিয়ে 24ৰ লোকসভা ইলেকশ্যনটো মানে বিঠা কৰি আদিবাসীসকলক হাতত ল'বলৈ চেষ্টা কৰিছে। এইটো এটা ৰকমৰ ললিপপ মোক ক'ব পাৰিব আজিৰ দিনত। চাওক আজি ৰাহুল গান্ধী যেনেকৈ পদযাত্ৰাৰ যে পদক্ষেপ লৈছে, ইয়াত লাখ লাখ মানুহবিলাক কংগ্ৰেছৰ সমৰ্থন দিছে। এইটো ভয় কৰি কি কৰিম কি নকৰিম সেইটোৱে এটা পদক্ষেপ হ'ব আৰু লৈ থাকিব। এই গতিকে আমাৰ আদিবাসী ভাই ভণ্টিসকলক মই অনুৰোধ কৰিছোঁ, আপুনি বিজেপিক ইমান বিশ্বাস কৰাটো ভাল নহয়। যিমানে পাৰে ইমানে আপোনাৰ যি দাবীবিলাক আছে, যি অধিকাৰ আছে, যি প্ৰাপ্যবিলাক আছে সেইটো আদায় কৰি লোৱাটা ভাল। নহ'লে বিজেপি যি আজি ডাঙৰ ডাঙৰ কথা শান্তিৰ কথা কৈছে অহাকালি আৰু পাহৰি যাব। গতিকে আদিবাসীসকলে ইয়াৰ পৰা সাৱধান হোৱাটো ভাল যে বিজেপিয়ে ভাৰত চৰকাৰ অৰ্থাৎ হিমন্ত গভৰ্ণমেণ্টে আদিবাসীৰ ভোটৰ সংখ্যাটো হাতত ল'বলৈ কাৰণে